নমস্কাৰ, মই অমৃত বৰদলৈ আজি আপোনালোকক শুনাবলৈ লৈছোঁ লক্ষী ফিল'বাৰীদেৱে লিখা এটি সুন্দৰ কবিতা। সোণ পাহিও তই নিপিন্ধিবি ভাৰ্চুৱেল পোছাক, তই গাঁৱৰ আজলি হৈয়েই থাক। নালাগে হ'ব তই ডিজিটেল, ইনবক্সত চাটিং নকৰিবি, প্ৰেম হৈ পৰিব শৰীৰৰ ভোগ। ফেচবুকৰ ষ্টেটাছত থুনুকা মৰম নিদিবি, দলিয়াই নিদিবি মুঠি মুঠি বিষাদ। ডিজিটেল প্ৰেমৰ নদীৰ মোহনাত তই বিচাৰি নেপাৱ ইয়াৰ পৰিসীমা ক'ত। যান্ত্ৰিকতাই কোঙা কৰা আজিৰ সমাজ, অত্যাধুনিকতাৰ বিশ্বায়নত বিলীন হোৱা পংগু সভ্যতাত তই বিচাৰি নেপাৱ সূৰ্যোদয় নে সূৰ্যাস্ত। ভেলেণ্টাইন ডে অথবা বন্ধুত্বৰ দিৱসত ক্লাব, বিয়েৰ বাৰ অথবা ডিস্কো হলত ৰেইন ডান্স, বল, কেবেৰে নৃত্যৰ তালত সুৰাৰ গোলাপী নিচাত নানাচিবিও সোণ পাহি। মাটিৰ সুগন্ধি থকা সংস্কৃতি বিজতৰীয়া হৈ পৰিব, গাঁৱৰ নিভাঁজ বিহুখনকেই ধৰি ৰাখ। মৰমৰ দিশ দি চেনেহৰ বাণী লৈ হেঁপাহৰ আঁচুৱে বোৱা, সপোনৰ ফুল বচা গামোচাখনত তই ডিজিটেল আঁচুৰ পৰিবলৈ নিদিবিও সোণ পাহি। আজিকালি তাঁতশালখনেও নীৰৱে চুবে তোৰেই স্মৃতিত, নাচনি জৰিয়েও ঠেহ পাতি নিচিগে, গৰকাত নিপিচলে তোৰ ভৰি। যঁতৰত নুঘূৰে তোৰ সপোন, মাকুৰ ঘিত ঘিতনিত দূৰপতিৰ বাজনিত ৰিঙা ৰিঙা নহয় কোনো ধনবৰৰ মন। শাওনৰ পথাৰেও নীৰৱে চুপে আজি তোৰেই স্মৃতিত, তই পাহৰিয়েই থাকিলি পথাৰৰ সেই নিভাঁজ আকুলতাবোৰ। তই হৃদয়েৰে শুনচোন আকৌ এবাৰ পথাৰৰ সেই উমাল আহ্বান, শস্যৰ হিয়া ভগা ক্ৰন্দন। সেয়েহে কৈছোঁ সোণ পাহিও তই কাহানিও নিপিন্ধিবি ভাৰ্চুৱেল পোছাক, তই হ'ব নালাগে ডিজিটেল, তই গাঁৱৰ আজলি হৈয়েই থাক। ধন্যবাদ।